কোন মানে তোমাৰ এমপি কেণ্ডিডেটৰ বন্ধু ইলেকশ্যনতো গ'লে জিকিলেতো গোটেই সমষ্টিটোৰ দায়িত্ব তোমাৰ ওপৰত না। হৰিভকতে দেখোন একোৱেই নকৰে। মই আকৌ গালি দুটামান শুনিম বুলিহে ভাবিছিলো। মই কি ইণ্ডিয়াত কনষ্টিটিউশ্যন ভাইলেট কৰিছো না? ডাইৰেক্ট কৰা নাই, কিন্তু আণ্ডাৰ ৰাইট টু ইকুৱেলিটি আপুনি কিন্তু মোক ডিপ্ৰাইভ কৰিছে নিজৰ বুলি। কিহৰ কাৰণে? মানে আপুনি কেইকেইটা মহল পুনেলৈ যোৱাৰ কাৰণে সম্বৰ্ধনা জনাব। নজনাম, তোৰ কি প্ৰব্লেম আছে? নাই নাই জনাও, মোৰ ক'ব লগা তাত একো নাই। বাহিৰত তেওঁলোকে শ্ব' কৰি আমাৰ থানালৈ এটা সুনাম কঢ়িয়াই আনিছে, সম্বৰ্ধনা জনাও। কিন্তু মোকোতো সম্বৰ্ধনা জনাব লাগে। মইতো থানালৈ সুনাম কঢ়িয়াই আনিছো নিজৰ বুলি। তই সুন্দৰ লাগিছে না? আচলতে এইটো কি বুলি কয়?